হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। তো গাইজ, আজি মানে অলপ লেটকৈ ভিডিঅ'টো দিয়া হ'ব, কাৰণ যোৱাকালি মই মানে ভিডিঅ' বনোৱা নাছিলোঁ, সেইবাবে। আৰু আজি মই বৰ্তমান ঘৰতে আছোঁ, অসুখ বিসুখ হৈ আছে, মানে জ্বৰ ভাল পোৱাই নাই ভালকৈ, এইবিলাক দেখি পাইছে, জ্বৰো নোলাইছে। আৰু মানে আজি ভাবিছোঁ অলপ মানে মাছ মানে বৰশী বম, মাছ মাৰিব চেষ্টা কৰিম। মানে দুপৰীয়াৰ কাৰণে মাছ মাৰিব লাগিব, খালত বৰশী বম। আৰু আপোনালোককো দেখাম ৰ'ব। তাৰ আগতে এইখিনি মানে গুৰি লৈছোঁ, গুৰিখিনি আগতে সানি লওঁ। এতিয়া অলপমান পানী দি লওঁ, এইখিনি সানি লৈ আপোনালোকক দেখাই আছোঁ ৰ'ব। তো গাইজ, গুৰিটো মানে এনেকৈ সানি ললোঁ। এতিয়া মানে এই গুৰিটোৰে টোপ, এইটো বৰশীৰ বাবে টোপ বনালোঁ এইটো। আৰু এইটো হ'ল বৰশী। আৰু আপোনালোকে কোনে কোনে বৰশী বৈ পাইছে কমেণ্ট কৰি জনাব। আৰু মই মানে বৰশী বৈ খুব ভাল পাওঁ, আপোনালোকে কেনেকুৱা কমেণ্ট কৰি জনাব। এতিয়া এনেকৈ টোপটো মানে দি ললোঁ, এতিয়া মানে পানীত দি চাওঁ মাছ পাওঁ নে নাপাওঁ, গম পাব আপোনালোকে, চাই থাকক। এই পানীখিনি যি আছে, ইয়াত মানে মাছ আছে ৰ'ব। ইয়াত পাতি দি চাওঁ, সোনকালে লাগিব পাৰে। মনে মনে পাতিব লাগিব, নহ'লে মানে মাছটো গুচি যায়। তাত মানে দি চাইছোঁ ৰ'ব, মাছটো ধৰিছে এতিয়া। বাহ, পুতুতকে। তো গাইছ, এইটো আহি গ'ল, আপোনালোকে দেখিছে চাগে এতিয়া। ইয়াক মানে এইটো কাৱৈ হয়, কাৱৈ। গাইছ, আহি গ'ল এজনী ধুনীয়াকৈ, মানে দিয়াৰ লগে লগে টপ খাই দিছে। মজা আৰু ইয়াত থাকক। বাপৰে বাপ, বৰ ফাল্টু কৰিছে ই দে। ইয়াত মানে ইয়াতে ৰাখোঁ, তাৰপিছত এইটো আৰু দি আৰু চাওঁ, আপোনালোকে চাই থাকিব, দেখাই আছোঁ ধুনীয়াকৈ। তো গাইছ, টোপটো মানে সৰু কৰি দিছোঁ, তাৰ কাৰণটো হৈছে বৰশীটোৰ লগত যাতে পুৰা মিলি যায়, বৰশীটোৰ লগত যাতে মিলি যায় আৰু সোনকালে মানে খাব পাৰে সি। তো গাইছ, আকৌ এবাৰ দি চালোঁ টোপটো, এবাৰ মানে খালে, টোপটো খালে কেৱল, মাছ নাহিল। আৰু সি চালাক আছে চাগে, সেইকাৰণে মানে মাছটো আনিব নোৱাৰিলোঁ। এবাৰ মানে আকৌ দি চাম, আৰু তো চাই থাকক। দিছোঁ ৰ'ব। টোপটো আকৌ খালে, টোপটো খালে। আকৌ দিছোঁ, টোপটো এবাৰ দুবাৰ খালেই মানে। আকৌ এবাৰ দি চালোঁ, ধৰে না নধৰে, কি কৰে, আনিব পাৰোঁ নে নোৱাৰোঁ চাওঁ। আৰু পুৰা টানি আছে ৰ'ব, কিন্তু খাইছেনে নাই বা বেটাই। চালাকি মাছ থাকেতো, পুৰা বুদ্ধি হওক, সি মানে টোপটো খাই যায় তেতিয়া। এবাৰ আহিব চাগে, ই পুৰা টানি আছে দেখোন। আকৌ খালে, নাজানো আৰু, খালে নাই, পুৰা চালাক আছে বেটাই। মানে এই মাছটো, যিটো মাছৰ বৰ্তমান মোৰ টোপটো খাই আছে, ই মানে বহুত চালাক আছে। ই মানে টোপটো খাই লো আগে, কিবা প্ৰকাৰে খাই কিনে মানে মোক আৰু পঠাই দিয়ে, আৰু মই টোপ দিম। এটা আনিহে বিচাৰিম ৰ'ব, আনিম, আপোনালোকক দেখাই আছোঁ। অলপ দূৰৰ পৰা পাতোঁ ৰ'ব, নহ'লে মানে গম পাই যায় মানে বৰশী বোৱা বুলি। সিহঁতে চাগে গম পাই বোলে আমাক নিব আহিছে, গতিকে খাব নোৱাৰা, এনেকুৱা আৰু। আহিছে, 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 আহিছে। বাহ। তো গাইছ, এইবাৰ মানে ইয়াক ফচাই দিলোঁ, মানে ই পুৰা খাই যাব খুজিছিল, পুৰা টান মাৰি দিলোঁ, ফচি গ'ল মানে ই। দুটা হৈ গ'ল, আৰু মানে 3টামান হ'লে হৈ যাব আৰু। আকৌ এবাৰ টোপ লগাই দিওঁ, দেখা যাব কি হয়। পুৰা টানি আছে, নহ'ল এইবাৰ নহ'ল দেই, এইবাৰ নাহিল বেটাই। আহি গ'ল আৰু এজনী, ইয়া। তো গাইছ, 3টা হৈ গ'ল, আৰু মোটামুটি 2টামান হ'লে হৈ যাব আৰু আজিৰ কাৰণে। আৰু চাই লওঁ আহে না নাহে।
তো গাইজ মাছ মৰা হৈ গ'ল মানে মাছ আজি দুপৰীয়াৰ কাৰণে আৰু ৰাতিৰ কাৰণে মাৰি দিলো মানে এই মাছ এতিয়া ঔটেঙাৰে খাম আৰু ঔটেঙাৰে বনাব বহুত বেছি ভাল পাওঁ মই এই আঞ্জাটো আৰু বাকী মানে এইটো হ'ল পুখুৰী আমাৰ সেইদিনাখনে মই দেখাইছিলো মানে এই পুখুৰীটোত মাছ আছিল বহুখিনি মাছ আছিল কিন্তু যেতিয়া এইবাৰ মানে বানপানী হ'ল বানপানীত মানে গোটেই মাছ ওলাই গৈছে এতিয়া মানে অলপমান মাছ আছে ক'ৰবাত 6,000-7,000 টকা মান মাছ আছে কিজানি অনুমান এটা সিমান মাছ নাই আৰু তো এই বানপানী বহুতখিনি লছো কৰিছে এইবাৰ আচলতে বানপানীত আমাৰ বুলি নহয় বহুত মানুহৰ লছ হৈ গৈছে আৰু কিছুমানৰ অৱশ্যে লাভো হৈছে মানে পুখুৰীৰ মাছবিলাক সিহঁতৰ পুখুৰীত সোমাইছে এনেকুৱা আমাৰ ইয়াতে মানে বিলৰ ফালে যিমান পুখুৰী আছে বেছিভাগ পুখুৰীত মানে বেলেগৰ মাছ আহি সিহঁতৰ পুখুৰীত সোমাইছে এনেকৈ কিছুমানৰ লাভো হৈছে আৰু বেছিভাগৰ লছ হৈছে আৰু বাকী যিয়ে নহওক মানে যোৱাকালি মই ভিডিঅ' বনোৱা নহ'ল আৰু তাৰ কাৰণটো হৈছে যোৱাকালি মানে আৰু মোৰ জ্বৰ হৈ আছিল আৰু সেইবাবে গোটেই দিনটো শুই আছো আৰু তেনেকুৱা আৰু সেইবাবে ভিডিঅ' শ্বুট কৰা নাছিলো আৰু এতিয়া মানে দুপৰীয়া সময়ত মই অলপমান ভাল পালো সেইবাবে মানে মাছ মাৰিব লগা আছিল মায়ে কৈ আছিল আঞ্জাৰ কাৰণে মানে মাছ মাৰিব লাগে আৰু বৰশীটো লৈ মই যিহেতু বৰশী বৈ ভাল পাওঁ সেইবাবে বৰশীটো লৈ মানে মাছ মাৰিলো আৰু ভাবিলো আপোনালোককো দেখাও আৰু মোৰ কথাখিনি আপোনালোকক কৈ দিওঁ সেই বুলি মানে ভিডিঅ'টো মানে কেমেৰাটো অন কৰিলো আৰু মানে আপোনালোকক ভিডিঅ'টো নিদিয়াৰ কাৰণটো এইটোৱে কেইটা মানে কমেণ্ট কৰি সুধিছিলো আৰু ইনষ্টাটো মানে মেছেজ কৰি সুধিছিল যে আজি ভিডিঅ' দিয়া নাইচোন কিহৰ কাৰণে এনেকৈ সুধিছিল তো সেই কাৰণটোৱে আছিল আজি মানে অলপ লেটকৈ হ'ব তো কথা নাই আৰু যদি আপোনালোকে মানে মোৰ ইনষ্টাগ্ৰামটো ফ'ল' কৰা নাই ফ'ল' কৰি ৰাখিব পাৰে বেছি ফলোৱাৰ্ছ নাই অৱশ্যে আপোনাৰ যদি মন যায় ফ'ল' কৰি ৰাখিব আৰু ফেচবুক পেজটোত আপোনালোকে ফ'ল' কৰি ৰাখিব তাত মানে ভিডিঅ'বিলাক মানে আপলোড কৰোঁ আৰু তাত 1,000ৰ ওপৰত মানে ফলোৱাৰ্ছ হৈ গৈছে আৰু আপোনালোকে যদি বিচাৰে ফ'ল' কৰি ৰাখিব ডেছক্ৰিপশ্যনত লিংকটো থাকিব আৰু মানে এটা কথা ভাবিছোঁ মই মানে এনাই অসম বুলি মোৰ এটা চেনেল খুলিছোঁ সেই চেনেলটোৰ লিংকটো দি দিম সেই চেনেলটোত মানে মই কিছুমান এনেকুৱা ভিডিঅ' আপলোড কৰিম মানে টেক্স ৰিলেটেড মানে ইউটিউব ৰিলেটেড কিছুমান ভিডিঅ' আপলোড হ'ব মানে থাম্বনেইল কেনেকৈ বনায় ইউটিউবত মানে কিছুমান টিপছ আছে যিবিলাক টিপছ আপুনি হয়তো ফ'ল' কৰা নাই হয়তো আপুনি নাজানে মই এই 2 বছৰ মানে ইউটিউবত কাম কৰিছোঁ মানে যিখিনি এক্সপিৰিয়েঞ্চ আছে আপোনালোকৰ মাজতো শ্বেয়াৰ কৰিম সেইটো চেনেলত মানে ইউটিউবৰ কিছুমান মানে ইউটিউবত মানে এনে ভিডিঅ'বিলাক পুটুককৈ ভাইৰেল হৈ নাযায় তাত কিছুমান টিপছ ফ'ল' কৰিব লাগে আৰু সেইবাবে মই ভাবিছোঁ মই যিখিনি বস্তু জানো সেইখিনি আপোনালোকক সেই চেনেলটোৰ জৰিয়তে জনাবলৈও চেষ্টা কৰিম তো আপোনালোকে যদি বিচাৰে সেই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে তাত মই নতুনকৈ ভিডিঅ' আপলোড কৰিম বৰ্তমান কৰা নাই কৰিম বুলি ভাবি আছোঁ আৰু ডেছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব আপোনালোকে ফ'ল' কৰি ৰাখিব বুলি আশা কৰিলোঁ আৰু যদি ভিডিঅ'টো চাই আপুনি ভাল পালে তেন্তে লাইক কৰিব কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ